আজিকালি নৰ্মেল ফোন আৰু টিভিবিলাকৰ লগত এই হাতত পিন্ধা ঘড়ীবোৰো স্মাৰ্ট হৈ গৈ আছে। ধেৰ স্মাৰ্ট ৱাচ আহিল মাৰ্কেটত, কিন্তু স্মাৰ্ট ৱাচবোৰো অলপ দামী হৈ যায়, কিছুমান 40,000 50,000লৈকেও পাই যায়। চ' এই বস্তুটো কাউণ্টাৰ কৰিবলৈ লিডিং কোম্পানীজ লাইক Xiaomi, ফাষ্টট্ৰেক, অনাৰ এইবোৰ চবে মিলি পেলাই নতুন ছেগমেণ্টবোৰ বনালে আৰু তাহাঁতৰ নাম দিলে ফিটবেঞ্চ। এতিয়া ফিটবেঞ্চবোৰ বেটৰীও বেছি থাকে আৰু প্ৰাইচটো অলপ ৰিজনেবল থাকে, চ' ইমান দামী নাথাকে। ইণ্ডিয়াত ৰিচেণ্টলি Mi Band 6 লঞ্চ হৈছে যোৱা সপ্তাহত, আৰু মানুহবোৰ এইটো প্ৰডাক্টৰ কাৰণে বহুত দিনৰ পৰা ৰৈ আছিল। কাৰণ Mi Band 3, Mi Band 4 আৰু Mi Band 5ৰ বহুত বেছিয়ে চেল হৈছিল ইণ্ডিয়াত, আৰু বহুত মানুহৰ মানে এইটো মন পচন্দ প্ৰডাক্ট বনি গৈছিল। চ' এতিয়া আনবক্সিং কৰোঁতে ইয়াৰ ব্লেক কালাৰ বেণ্ডডালহে পাব লগত, ঘড়ী মানে লগত এইটোৱে লাগি থাকিব। যদি বেলেগ কালাৰৰ বেণ্ড লাগে আপুনি বেলেগকৈ কিনিব লাগিব, আৰু বাকী সৰু মেগনেটিক চাৰ্জ এটাও লগত দিব চাৰ্জ কৰিবলৈ। ইয়াৰ ডিছপ্লেখন এমোলেড ডিছপ্লে দিছে আৰু কালাৰ্ছ নিডছো বহুত ভাল দিছে, মানে বাহিৰত ৰ'দ পৰিলেও স্ক্ৰীণখন আৰামত দেখা পাব। এইবোৰ ডিছপ্লে ফোনত দিয়া হয় জেনেৰেলি, আজিকালি মানে ঘড়ীটো পাই যায় এমোলেড স্ক্ৰীণবোৰ। নেক্সট ইয়াৰ বেটৰী লাইফ বহুত বেছিয়ে ভাল হয়। যদি অকল টাইম চাবলৈ ইউজ কৰে দেন এবাৰ ফুল চাৰ্জ দিয়াৰ পাছত অলম'ষ্ট 2 উইকছ 2 সপ্তাহ আৰামত চলি যাব। যদি বেছিক ফিচাৰ্ছবোৰ বাৰ বাৰ ইউজ কৰে তেতিয়া আৰামত 7 দিনমান যাব লাগে। চ' বাকী হাৰ্ট ৰেট একিউৰেচিটো বহুত ভাল, আৰু শ্লিপিং ট্ৰেকটো ঠিকেই হয়, 80%ৰ ওপৰত একিউৰেচিটো দি দিয়ে। আপুনি কিমান ডিপ শ্লিপত শুৱে বা কোৱালিটি শ্লিপ কিমান হয় সেইটো মেজাৰ কৰিবলৈ চাব পাৰি। চ' ইয়াৰ লগত আৰু বাকী ফিচাৰ্ছবোৰো পাই যাব, যেনেকৈ ডিছপ্লে চেঞ্জ কৰা মোবাইলৰ লগত কানেক্ট কৰি, তাৰপিছত মোবাইল ফোন কল ৰিচিভ কৰা, মোবাইলৰ মেছেজ চোৱা, ৰিপ্লাই দিয়া, এইবোৰ চব আপুনি স্পেচিফিকেশ্যনত চাই লওক। এতিয়া আমি ড্ৰবেক্সলৈ আহিছোঁ। প্ৰথম মেজৰ ড্ৰবেকটো হৈছে ইয়াৰ প্ৰাইচ। এইটো ফিটবেণ্ড আগৰ পৰা 2,500 ৰুপিজৰ ভিতৰত দি আছিলে, এতিয়া ঘপককৈ 3,500 ৰুপিজ কৰি দিলে। চাবলৈ গ'লে নতুন একো এড কৰাই নাই আগৰ মডেলটোতকৈ, এইটো মডেলত স্ক্ৰীণখন অলপ শ্লাইড ডাঙৰ কৰিছে আৰু SPO2 ফিচাৰটো এড কৰি দিছে। ইয়াৰ প্ৰাইচটো 3,000 ৰুপিজ দিয়াহেঁতেনো ভাবিব পাৰি কিনিব। আশা কৰিছোঁ যাতে ইয়াৰ প্ৰাইচটো অলপ কম হৈ যাওক ভৱিষ্যতত। বাকী ইয়াৰ যোনটো নতুন ফিচাৰ SPO2, মানে যোনটো ব্লাড অক্সিজেন চেঞ্চাৰ হয়, সেইটো যদি আপোনাৰ পাৰ্চনেল হেল্থ প্ৰব্লেম আছে এইটো প্ৰডাক্টৰ ওপৰত আপুনি নিৰ্ভৰ কৰিব নোৱাৰিব, কাৰণ ইয়াৰ মানে একিউৰেচিটো বহুত কম, আনৰিলায়েবল হয় মানে ক'লেও ভুল নহ'ব। কাৰণ 10-12ত 6 বাৰমানহে ৰিজাল্ট দেখুৱায়, মানে তেনেকুৱা মানে হাতটো যেতিয়া মানে মেজাৰ কৰে, হাতটো একদম ষ্টিল আৰু বেণ্ডডাল অলপ মানে টাইট ৰাখিব লাগিব মেজাৰ কৰোঁতে। আৰু বাকী ক'বলৈ গ'লে ইয়াৰ প্ৰাইচটো যদি 3,500 ৰুপিজে ৰাখিব খুজিছে দেন ইয়াৰ চবতছে বেষ্ট অল্টাৰনেটিভটো অনাৰ বেণ্ড 6 হ'ব। চবে অনাৰ বেণ্ডৰ ফালে দৌৰিব, যোনটো প্ৰাইচ মানে 3,999ত দি আছে, আৰু অফাৰত এইটো 3,500 ৰুপিজো হ'বলৈ আছে। আৰু তাৰ মানে কি হয়, অনাৰ বেণ্ড 6ৰ স্ক্ৰীণখন অলপ ৱাইড পাব আৰু লুকছটো অলপ মানে চাল এটা পৰে। চ' মানুহবোৰে অবভিয়াছলি অনাৰ বেণ্ড 6ৰ ফালে যাব যদি ইমান হাই প্ৰাইচ দি থৈছে Mi Bandৰ। ইন কনক্লুজন, যদি প্ৰাইচ আগৰ নিচিনাকৈ 2,500 ৰুপিজ কৰি দিয়ে ন, তেতিয়া যিমানো ইয়াৰ নিগেটিভ পইণ্টছ আছে চব নাইকিয়া হৈ যাব। কিন্তু মোক এনেকুৱা কিয় লাগিছে নাজানো, এহঁতি প্ৰাইচটো নকমায়। যেনেকৈ চাওক, OnePlus কোম্পানীটোৱে মানে যেতিয়া ফ্লেগশ্বিপ লেভেল ফোনছবোৰ উলিয়াবলৈ ষ্টাৰ্ট কৰিছিলে, OnePlus 5, OnePlus 6 এইবোৰ চব 30,000ৰ ভিতৰত দি আছিলে, আৰু দেন যেতিয়া মানে লয়েল কাষ্টমাৰবোৰ এইবোৰ বাঢ়ি গ'ল, ডাইৰেক্ট মানে প্ৰাইচটো মানে ইয়েৰ বাই ইয়েৰ মানে বঢ়াই লৈ গৈ থাকে। এতিয়া মানে আপোনাৰ OnePlus 9 যোনটো লঞ্চ হৈছে, ফ্লেগশ্বিপ লেভেল যোনবোৰ লঞ্চ কৰিছে ইহঁতৰ মডেলছবোৰ 50,000ৰ ওপৰত পাই গ'লগৈ। ভাবক আপুনি 30,000 বা 50,000ৰ ওপৰত পায়। চ' আপুনি কি ভাবে মোক কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। যদি চেনেলত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।